মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি। জ্বৰ হোৱা নাই, মূৰৰ বিষ, পেটৰ অসুখ একো হোৱা নাই, এনে নাযাওঁ স্কুল। মায়ে নালাগে কৈছে। ঘৰতে থাকিম, মা যাব গোটৰ মিটিং। মই ঘৰ ৰখিম, বান্দৰ খেদিম। বান্দৰৰ যি উৎপাত, অমিতাৰ ঠাৰিডালো নেৰে। গোটৰ মিটিং গ'লে মাৰ একাউণ্টত পইচা সোমাব। এইবাৰ মাৰ একাউণ্টত সৰহ পইচা সোমালেই ডাঙৰ স্ক্ৰীনৰ মোবাইল ল'ম। সন্ধিয়া পুতুল দাহঁতৰ লগত পুলত বহি গেম খেলিম মোবাইলত। তয়ো আহিবি তোৰ মোবাইল লৈ। বিহুত দেউতা আহিব কেৰেলাৰ পৰা। সৰহ পইচা আনিব, নতুন চাইকেল কিনি দিব, ডিস্ক ব্ৰেক থকা, ৰণবীৰৰখনতকৈ দামী। নতুন চাইকেল লৈ নতুন স্কুল যাম। এইখন এৰিম। মাষ্টৰকেইটাৰ খালি পৰীক্ষা পৰীক্ষা, গুণোৎসৱ। মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি। মায়ে মোবাইলত পাইছে স্কুল নগ'লেও, স্কুল নপঢ়িলেও, ডাঙৰ পৰীক্ষাত ফেইল কৰিলেও পইচা ঘটিব পাৰি। স্কুলৰ পৰীক্ষা তেনেই সৰু কথা। মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি। সন্ধিয়া মায়ে মোবাইলত খুচৰি উলিয়ায় হাঁহি হাঁহি পেটৰ নাড়ী ছিগা ভিডিঅ'বোৰ। ডাঙৰ মোবাইল ল'লে আমিও নাচি ভিডিঅ' কৰিম, মোবাইলত দিম। মায়ে কৈছে মোবাইলটোৰেও ঘটিব পাৰি ধন। ধন ঘটাৰ কিমান যে উপায়, মোবাইলত সেইবোৰ বহুত পায়। ডাঙৰ মোবাইল এটা হ'লেই হ'ল, ভিডিঅ' চফা আৰু ভাল হ'ব লাগিব। মোবাইলত ভিডিঅ' দিও ঘটিব পাৰি ধন। মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি। মা জব কাৰ্ডৰ কাম গ'লেও মই ৰখিয়া হ'ম ঘৰৰ। মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি। বাৰীৰ লাই আৰু বেঙেনা কেইজোপা চাম, গৰুৱে তহিলং কৰিব নহ'লে। বজাৰত শাকৰ যিহে দাম, মায়ে কৈছে এমুঠি লাইৰ দাম 10 টকা। আমাৰ নিচিনা মানুহৰ কিনি খোৱাই মস্কিল। তেলৰ লিটাৰ 200 টকা, আলু 30, দাইল 100 টকা। কৈ দিবি মাষ্টৰক মই স্কুল নাযাওঁ বুলি। খৰি বিচাৰি থ'বম ৰাতিলৈ, গেছৰ দাম 1000 টকা। মায়ে স্কুল নগ'লে খৰি বিচাৰি থ'ব কৈছে। কৈ দিবি মাষ্টৰক এইকেইদিন স্কুল নাহে বুলি। মোৰ নামত দুপৰীয়াৰ ভাতৰ চাউল নল'বলৈ কবি স্কুলৰ ৰান্ধনীক। ৰান্ধনীকেইজনীলৈ বেয়াই লাগে। জুই ফুকি ফুকি কিমান কষ্টৰে যে ভাত ৰান্ধে। গৰমৰ দিনবোৰৰ কথা ভাবিলে আৰু বেয়া লাগে। বাইদেউকেইজনী বৰ আকৰি। কৈ দিবি স্কুলৰ ৰান্ধনীক গৰমৰ দিনবোৰত স্কুলৰ ভাত নৰন্ধাকৈ ঘৰত এনেয়ে থাকিও ঘটিব পাৰি ধন। তেওঁলোকে এমাহত যিমানখিনি দৰমহা পায়, মোৰ মায়ে ঘৰত এনেই থাকি ঘটে। চৰকাৰী আঁচনি আছে তাৰ বাবে। নামটো ভৰাব লাগে, সময়ে সময়ে ফৰ্ম জমা দিব লাগে, ফটো আৰু কাৰ্ডো জমা দিব লাগে। মাতিলেই মিটিঙলৈ যাব লাগে। কৈ দিবি মাষ্টৰক মা মিটিঙলৈ যোৱা দিনকেইটা মই স্কুল নাহোঁ বুলি। পঢ়িম বুলি কিতাপ বহি সোপাকে বেগত ভৰাই নিওঁ। কিনো হয় স্কুলত? এদিন বোলে মাষ্টৰৰ ট্ৰেইনিং, এদিন বোলে 4 পিৰিয়ডৰ পাছত গান, এদিন বোলে 4 পিৰিয়ডৰ পাছত ৰচনা প্ৰতিযোগিতা, আকৌ এদিন ছবি, এদিন কবিতা, এদিন চাফাই। অফিচত জমা দিব লগা ফটো কিমান উঠিম স্কুলত। মাষ্টৰক কৈ দিবি এইকেইদিন স্কুল নাহে বুলি।